অ যোৱাই নেকি? বহা তামোল চালি খাই যোৱা, চাহ পানী অকমান বনাওক। হেৰা শুনিছানে? এই চাহ পানী এটুপা বনোৱাহে। শইকীয়া শইকীয়া বোলো ঘৰত আছা নাই? আছো। সৰু আছা? নমস্কাৰ নমস্কাৰ। পিছে বৰুৱা, মই বৰ দৰকাৰ এটাতহে আহিলো। আপুনি বা কি কয়? হয়, তেনেকুৱা দৰকাৰত বা আহিলে? কেতিয়াওচোন আপুনি অহাই নাই, আজি ঘপককে মনত পৰি গ'ল আমাৰ কথা। দুখীয়া বুলি নিশ্চয় আমাৰ ঘৰত আহিবলৈ মন নাযায় আপোনাৰ। আপুনিও যে কথাবিলাক কয় আৰু শইকীয়া, পৃথিৱীত অৰ্থন্তৰ লগাই দিব আপোনাৰ নিচিনা মানুহবিলাক। কিয়নো আপোনাৰ নিচিনা মানুহবিলাক থাকিলে আমাৰ চাওকচোন ইমান অসুবিধা হয়। আপোনালোকৰ কাৰণে আমি একো এটাই কৰিব নোৱাৰো। না খাবও পাওঁ, নে শুবও পাওঁ, নে বহিবও পাওঁ। চিন্তাবিলাক অলপ আপোনালোক বেলেগ ধৰণে, তাৰ কাৰণে হয়তো আমি আজি একো কৰিব নোৱাৰো। পিছে হেৰি নহয় শইকীয়া, আপোনাৰ যে নাতিৰ বিয়াখন কেতিয়া হ'ব? কি যে কোৱা বৰুৱা, মই তোমালোকক কি জগৰখন লগালো? চব তোমালোকেই কৰিছা, তোমালোকেই আগবাঢ়িছা। মইতো এইবিলাক ক্ষেত্ৰত জড়িত নাই। সেইবিলাক বাদ দিয়া, নাতিৰো বিয়া অহা সোমবাৰে। গতিকে নহাকে নাথাকিবা, মনত আকৌ দুখ দাই নধৰিবা এইবিলাক কথা লৈ। কাৰণ আমিতো সদায় জীয়াই নাথাকো, যিকেইদিন থাকো একেলগেতো জীয়াই থাকিব লাগিব না। গতিকে বেয়া চেয়া নাপাবা। মনত জুই ঢালি বেটা, বেয়া নাপাবা বুলি কবলৈ আহিছা। তোমাক ভালে শিকনি দিব লাগিব। বৰুৱা, কি ভাবিছাহে মনে মনে? নাই ভবাহে। তেন্তে শইকীয়া এতিয়া উঠো আৰু। যোৱাই নেকি? বহা তামোল চালি খাই যোৱা, চাহ পানী অকমান বনাওক। হেৰা শুনিছানে? এই চাহ পানী এটুপা বনোৱাহে। নাই নালাগে হে। উঠোহে। চাহ পানী এতিয়া জাষ্ট খাই আহিছো মাত্ৰ। নোখোৱা যদি যোৱা আৰু। ক'ৰ পৰা আহে জানো এইবিলাক মানুহ। এইবিলাক অযথা কিছুমান কথা কৈ যায়, সেইটো কাৰণে মনটো ভাল লগা।